পিঁয়াজ ঢালি আছোঁ। আজি বনিব চিলি পৰ্ক বনিব। এইটো ফ্ৰাই হ'ব আৰু পৰ্কটো। মই বিলাহী দিছোঁ। বিলাহীটো অলপ ভাজি লওঁ। তাৰপিছত কেপচিকামখিনি দিম। এইখিনি গলি গ'ল আৰু ইয়াত মই হালধি, নিমখ আৰু অলপ ৰেড চিলি ইউজ কৰিছোঁ। আৰু এতিয়া মই ইয়াত কেপচিকামখিনি দি দিম। কেপচিকামখিনি অলপ ফ্ৰাই কৰি লওঁ। তাৰপিছতে গাহৰিটো এড হ'ব। সোৱাদ অনুসৰি মই মিক্সিত পিচিবলৈ হয়, মিক্সিত পিছা নাই, মই খুন্দনাত খুন্দি পেলাই ইয়াত আদা আৰু ৰচুনখিনি এড কৰি দিছোঁ। আৰু লগতে জলকীয়া আছে, কাঁচা জলকীয়া। তো খুন্দনাত খুন্দি দিলে অলপ টেষ্টি হয় খাবলৈ। মিক্স কৰি লওঁ। যিহেতু সকলোৱে পৰ্ক চিলি খায়েই, তাৰপিছত মই বনাই আছোঁ পৰ্ক চিলি। পৰ্কখিনি এড কৰি দিছোঁ। বেছি নহয়, অলপমান পৰ্ক, যিহেতু এজন মানুহে খাব পৰাকৈ পোৱা আনিছোঁ আৰু লোকেল পৰ্ক। তো আমাৰ আৰু মই অইলি মাংসটো বেছি ভাল পাওঁ খাই। পূৰা অইলটো ওলাই আহিলে অইলটো ফ্ৰাইড হৈ গ'ল আৰু অকণমান বাকী আছে। তো বনাই খাব পাৰে মোৰ নিচিনাকৈ। তো অলমষ্ট হৈ গ'ল আৰু খাব পৰা হৈ গ'ল। তো কেপচিকামটো হেৰি হৈ গ'ল, সিজি গ'ল আৰু